बर' आरो मिसिंफोरा माब्लाबाबो असमिया होनना बुङा, नाथाय सर ओनसोलनि सुबुंफोरा असमिया होनना बुङो। बे बिदान्थियारि बिबुंथि असम साहित्य सभानि आफादगिरि डक्टर बसन्त कुमार गस्वामीनि। बिदिब्ला गिबियावनो खोनासंदो बसन्त कुमार गस्वामीनि बिदान्थियारि बिबुंथि। স্বৰবাসীয়ে যদি অসমীয়া বুলি নকলেহেঁতেন 2031 চন 2041 চন 2051 চনত অসমীয়া ভাষা ভাষী সংখ্যা লঘিষ্ঠ হ'লহেঁতেন। অহা যিটো চেঞ্চাছ সেইটো হৈছে আমাৰ মূল লক্ষ্য। আজি ইয়ালৈ আমি আহিছোঁ, আমি আশা কৰিছোঁ ইয়াৰ সকলোৱে কেতিয়াও ব নেলেখে, তেওঁলোকে অসমীয়া ভাষা বুলিয়ে নিজৰ পৰিচয় দিব। আমাৰ লক্ষ্যটো হ'ল আমি যাতে কোনো অসমীয়া জাতিটো যাতে ছেকেণ্ড ৰেট চিটিজেন হ'বলৈ নাযায়। বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয় নহয়, মিচিঙে মিচিং বুলি ক'ব। এই স্বৰবাসীয়েহে অসমীয়া বুলি ক'ব। যিখিনি স্বৰ অঞ্চল আছে তেওঁলোকৰ 100খন স্কুল আছে, মোৰ ইয়াতে সোমাই আছে, কোনেও স্কুলত কোনো ফেইল কৰা নাই। আচৰিত কথা। असम साहित्य सभानि आफादगिरि डक्टर बसन्त कुमार गस्वामीनि बे बिदान्थि गोनां बिबुंथिखौ लानानै दासान्दि हादोरसानाङैनो मैखोम बिजाथाइ सोमजिदों। बर' आरो मिसिं हारिखौ थांखिनानै बुंनाय जादों। थागिबि बर' आरो मिसिं हारिखौ टार्गेट खालामनानै लाजि फोनांनाय जादों। थारैनो बिथाङा सोरखौ लानानै असमिया बुंनो नागिरदों? थागिबिफोरखौ दोननानै सर ओनसोलनि मियाफोरखौ लानानै असमिया बुंनो नागिरनाया सोंखारिजाथाव। बेबायदि गोख्रों फिनजाथाइ फोरमायबाय खौसेथि बर' सुबुं आफादनि आफादगिरि मनरन्जन बसुमतारी बिथाङा। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী দেৱে যিটো ব্যক্ত কৰিলে সেইটো সমগ্ৰ ৰাজ্যজুৰি যিটো চৰ্চা হৈছে, এতিয়া আমিও সংযুক্ত বড়ো গণমঞ্চ হিচাপে আমিও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ আৰু আমি খুব দুখ প্ৰকাশ কৰিছোঁ আৰু এইটো দুৰ্ভাগ্যজনক বুলি কৈছোঁ। কাৰণ আমি দেখিছোঁ যে খিলঞ্জীয়া যিবিলাক ভূমিপুত্ৰ আছে, অসম সাহিত্য সভাৰ তেওঁলোকৰ ওপৰত আস্থা নাই, সেইটো এটা প্ৰতিফলিত হৈছে। আৰু যিহেতু তেওঁলোকে খিলঞ্জীয়া যিবিলাক জনগোষ্ঠী আছে, যিবিলাক ভূমিপুত্ৰ আছে, তেওঁলোকতকৈ প্ৰিয়টো হ'ল মিয়া। যিবিলাক মিয়াই তেওঁলোকৰ বেছিকৈ প্ৰিয়। গতিকে বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত আমি ক'বলৈ নাযাওঁ যে আমি বড়ো হ'লেও বড়ো ভাষাটো আমি কোৱাৰ লগতে অসমীয়া ভাষাকো আমি সমানে শ্ৰদ্ধা কৰোঁ আৰু লিখা মেলাও কৰোঁ, আমি পঢ়িবও জানো, ক'বও জানো। তেনে ক্ষেত্ৰত তেওঁ যিটো ব্যক্ত কৰিলে খুব দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি মই আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ। যিহেতু তেওঁ ব্যক্ত কৰা মতে যে বড়ো আৰু মিচিঙক ডাইৰেক্ট টাৰ্গেট কৰি কৈছে যে আমি অসমীয়া নহয় বুলি তেওঁ প্ৰতিপন্ন কৰিব বিচাৰিছে। আজি বড়ো আৰু মিচিঙক কৈছে ইয়াত ভূমিপুত্ৰ যিসকল খিলঞ্জীয়া লোক আছে, তিৱা আছে, ৰাভা আছে আৰু ডিমাচা আছে, কাৰ্বি, অন্যান্য জনগোষ্ঠীকো এদিন যে নক'ব তাৰ মানে নাই। তাৰমানে যিহেতু অসম নিচিনা অসম যিটো সাহিত্য সভা, সেই অসম সাহিত্য সভাত সীতানাথ ব্ৰহ্ম চৌধুৰী ব্যক্তিয়ে সভাপতিত্ব কৰি আহিছে। ৰংবং টেৰাং ডাঙৰীয়াই যি ভূমিপুত্ৰ কাৰ্বি লোক এনেকৈ নেতৃত্ব দি আহিছে, বিভিন্ন জনগোষ্ঠীৰ পৰা এই সাহিত্য সভাখনক নেতৃত্ব দি আহিছে। আজি তেখেতে যিটো ব্যক্ত কৰিছে খুব দুৰ্ভাগ্যজনক বুলি আমি ক'ব লাগিব। কাৰণ তেওঁ অসমীয়া বুলি ক'লে অসমীয়াৰ সংজ্ঞাটো আজিলৈকে সঠিকভাৱে নিৰূপণ কৰিব পৰা নাই। অসমীয়াৰ সংজ্ঞা কি, কাক লৈ পেলাই অসমীয়া ক'ব বিচাৰিছে? গতিকে ইয়াত আহোম আছে, মৰাণ মটক আছে, কোচ ৰাজবংশী আছে, বড়ো আছে, মিচিং আছে, তিৱা আছে, বিভিন্ন জনগোষ্ঠীক লৈ পেলাই যদি বৃহত্তৰ অসমীয়া জনগোষ্ঠীটোক বুজাইছে, তেনেহ'লে এই ভূমিপুত্ৰসকলক বাদ দি পেলাই তেওঁ অকল মিয়াসকলক লৈ পেলাই যিটো অসমীয়া যিটো সংজ্ঞা সেইটো প্ৰতিপন্ন কৰিব বিচাৰিছে নেকি তেখেতে? এইটো খুব দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি আমি কৈছোঁ। मख'जाथावनादि आसामनि मेलेमजिबि बुद्धिजिबि खोलोबाव थागिबि सुबुं एबा ट्राइबेलफोरखौ मोजां मोना बियो दिनैनि सानाव रोखा जाबाय। असम साहित्य सभानि आफादगिरि डक्टर बसन्त कुमार गस्वामीनि बिबुंथिया रोखा खालामना होनाय जादों। আমাৰ প্ৰতি যে বিদেশ এটা আছে, আমাক যে ভাল নাপায় বুদ্ধিজীৱী মহলে বা কিছুমান বুদ্ধিজীৱী জনজাতিসকলক যে ছাপ্ৰেশ্যন কৰি আহিছে মাজে মাজে, সেইটো আজিৰ তাৰিখত যে ডক্টৰ বসন্ত কুমাৰ গোস্বামী দেৱৰ মুখৰ পৰা এইটো প্ৰতিফলিত হৈছে। আমাক যে সদায়
সেও প্ৰতিপন্ন কৰা সেই মনোভাৱটো তেওঁলোকৰ সদায় আছে আৰু সেইটো শেষ কৰিব লাগে বুলি মই আহ্বান জনাইছোঁ। गुबुन फारसेथिं दुलाराय आसाम ट्राइबेल संघआबो डक्टर बसन्त कुमार गस्वामीनि बिबुंथिखौ गोख्रों रावजों सोंखारिदों। असम साहित्य सभानि आफादगिरि डक्टर बसन्त कुमार गस्वामीया जेबो गियान गैया आसामनि जारिमिननि सायाव। सोर थागिबि जेबो मिथिया। सासे असम साहित्य सभानि आफादगिरिनि बेबायदि बिबुंथिया थारैनो बेसेबां गनायजाथाव। ट्राइबेल संघआ डक्टर बसन्त कुमार गस्वामीनि हेंथायै बेरेखा खुद्रिसारनो थियारि जादों। गोख्रों रावजों फिनजाथाय होना फोरमायबाय क'क्राझार जिल्ला ट्राइबेल संघनि आफादगिरि अनिल चन्द्र वारिया। आङो दिनै क'क्राझार डिस्ट्रिक्ट ट्राइबेल संघनि प्रेसिडेन्ट जानानै बेखौ निन्दा होयो। मानो होनबा बिथाङा साना हौवा बे बाथ्राखौ बुंनायाव बिदि फिनजाथाय जागोन, रिएक्सन जागोन बेखौ माने सानाखै बिथाङा। आरो सर ओनसोलनिखौसो असमिया नुहुरनानै जों आदिबासि जेराव जों थाजेननाय मानसि बे जाथिखौसो जों बिसोरो असमिया नङा होनबाय। थारमाने असमिया रायलायाबानो बिसोर असमिया साना बेबायदि जानानै दङ। बेबो जोबोद मिनिजाथाव आरो निन्दनीय मुगैजाथाव बे बाथ्राया। साना हौवा सासे संगठननि मालिक जानानै बा सभापति जानानै बे खोथाखौ बुंनाया थिग जायाखै। दिनै बिथांनि थाखाय बुरुनजियानो गासिबो सोलायजोबनांगोन बिदिबालाय। आरो जाय दासिमबो बिसोरो असमियाफ्रा अहंगियाखौनो दिहुननानै होनो हायाखै। आरो बे समाव बिसोरो दा स्पस्ट'सो बुंना होबावबाय जे असमिया मिसिङा असमिया नङा। होनब्ला सोरखौ लानानै बिसोरो बृहत्तर असम बृहत्तर असमिया होनबाय थायो? मा खारनाव होनो आरो मा खारनाव दा थख' बासिनानै जोंखौ नङा होननानै बुङो बा असमिया होननानै नङा होननानै बुङो? जों बेखौ लाजियो आरो जोङो बेखौ निन्दा खालामो। ट्राइबेल संघनिफ्राय जों 14था ट्राइबेल संघ दङ, ट्राइबेल मानसि दङ। बिनि मादाव जोङो बर'आनिफ्राय बांसिन। आरो बर'हा दिनै निजस्व जा कला कृष्टि राव दङ, दस्राबाबो दङ। खिन्थु जों साहित्य हिसाबै जोङो जेरैबो जेरावबो आवगायलांनाय जाथि। दिनै बिनि थाखायनो हिंसा खालामनानै गैया असमिया नङा होनखो ना बावनानै होनखो ना बुरन्जिखौनो फरायाखै ना मामोन बुजिनो हाया। बिथांबादि बुंनाया आसामाव बिबायदि मोनसे सेपारेसन लाबोगोन बृहत्तर असमिया होनबाय थानाया बे खोथायावनो प्रमान होबाय बिसोरो जोंखौ दासिमबो गोसो गोरबोजों असमिया होननानै नाजावा आरो जोंखौ साना। जोंबो दिनै ट्राइबेलफ्रा 14था ट्राइबेल जनगोष्ठीया जों बेखौ निस्सय प्रतिबाद खालामगोन आरो बिनि रिएक्सन जाथारगोनखि जाथारगोन। आं बेखिनिखौ ट्राइबेल संघ जानानै बिथांखौ निन्दा होनायजों लोगोसे आरो भबिष्यताव जाहाथे बेफोरबायदिखौ बुंबावा खालामबावा बिनि थाखाय आं खावलायहरनाय जाबाय। डक्टर बसन्त कुमार गस्वामीखौ असम साहित्य सभानिफ्राय एरख'ना दिहुनाखै। मिया अनसायगिरि बसन्त कुमार गस्वामी, बिदान्थि गोनां बसन्त कुमार गस्वामीखौ खानांगौ। असमियाया सोर होनना गोख्रों रावजों सोंथि। बे फिनजाथाय असमिया যুৱ মঞ্চनि लेङाइ नेहाथारि आकाश शइकियानि। অসমীয়া যুৱ মঞ্চই আমি ক'ব বিচাৰিছোঁ সাহিত্য সভাৰ যিজন বৰ্তমান সভাপতি বসন্ত কুমাৰ গোস্বামী, এইজনৰ সঁচা অৰ্থত ক'বলৈ গ'লে অকণমান মূৰৰ গণ্ডগোল হৈছে, মেণ্টেল হৈছে অলপ। কাৰণ আমি দেখিবলৈ পালোঁ তেওঁ মিয়াসকলক মানে তেওঁ যি প্ৰীতি, মিয়াৰ প্ৰীতিত যি দেখাবলৈ গৈছে, কিন্তু এইটো সঁচা অৰ্থত ক'বলৈ গ'লে এইটো ভাল হোৱা নাই। অসম সাহিত্য সভাত আমি জনামতে বহুতো গুণী জ্ঞানী মানুহ বহুত আছে। গতিকে সেইসকলৰ প্ৰতি আমাৰ আহ্বান, সেইসকলৰ প্ৰতি আমাৰ প্ৰাৰ্থনা যে এইজন ব্যক্তিক গতিয়াই আপোনালোকৰ মঞ্চৰ পৰা উলিয়াই দিয়ক। মিয়া মানে হ'ল চুৰ ডকাইত ৰেপিষ্ট, আমি কৈ আছোঁ, এইবোৰ জল প্ৰমাণ হৈ গৈ আছে। সেইদিনা নগাঁৱত কিমান ডাঙৰ এটা কাণ্ড কৰি দিলে মিয়াই। আমাৰ অসমীয়া এগৰাকী সন্মানীয় মহিলাক মাৰি মেলি সানি কুচি আপোনাৰ সোণৰ চেনৰ পৰা আদি কৰি পইচা চইচা চব লুটি লৈ গ'ল। গতিকে এই অকল মিয়া পক্ষত আকৌ তেওঁ থিয় দিছে, তেওঁ লাজ লগা নাই, তেওঁ চৰম লগা নাই। গতিকে এনেকুৱা মানুহৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ব গ'লে অসম চৰকাৰ তথা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। কাৰণ এনেকুৱা মানুহ থাকিলে অসমখন কাল হ'ব। কাৰণ কেলে যদি কাৰ্বিসকল অসমীয়া নহয়, বড়োসকল অসমীয়া নহয়, মিচিংসকল যদি অসমীয়া নহয়, অসমীয়া কোন আমাক উত্তৰ দিয়ক এইজনে। এই 420 জনক এই বসন্ত কুমাৰ গোস্বামীক সুধিব বিচাৰিছোঁ যে অসমীয়া কোন আপুনি কওক, আপুনি উত্তৰ দিয়ক। আৰু উত্তৰ যদি দিব নোৱাৰে এনেকুৱা ফটোৰ কথা আমি নক'ব, এনেকুৱা ফটোৰ কথা নক'ব। আমি মা ভনী হৰুৱাইছোঁ। बिदान्थियारि डक्टर बसन्त कुमार गस्वामीनि सायाव आसाम साहित्य सभाया मा राहा लागोन बेखौ फैबाय थानाय समासो फोरमायगोन। ब्युरो रिपर्ट असम लाइभ 24, बड' लाइभ 24।